নমস্কাৰ সকলোকে পুনৰ প্ৰণাম জনাইছোঁ। আমি আজি এক বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম। সেই বিষয় হৈছে পৃথিৱীৰ প্ৰথম প্ৰেমপত্ৰ। পৃথিৱীৰ প্ৰথম প্ৰেমপত্ৰ বুলি ক'লে আমাৰ ভাগৱতত যি উল্লেখ আছে যে ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ যিখন প্ৰেমপত্ৰ পঠিয়াইছিলে সেইখনেই পৃথিৱীৰ প্ৰথম প্ৰেমপত্ৰ বুলি মনা যায়। আমি এতিয়া চমুকৈ আলোচনা কৰিম তাত ৰুক্মিণীয়ে কি লিখিছিলে। ৰুক্মিণী আছিল বিদৰ্ভৰ ৰজা ভীষ্মকৰ কন্যা। তেওঁ ৰাজসভাত বহে। ৰাজসভাত যেতিয়া দেশ বিদেশৰ কথা আলোচনা হয় তেওঁ তেতিয়া কৃষ্ণৰ কথা শুনে আৰু যেতিয়া সকলোৱে কৃষ্ণক প্ৰশংসা কৰে তেওঁ ভাবিলে কৃষ্ণ কোন। গতিকে তেওঁ খবৰ কৰালে আৰু গম পালে যে কৃষ্ণ কেনেকুৱা পুৰুষ। যেতিয়া কৃষ্ণৰ কথা শুনিলে তেতিয়া ৰুক্মিণীৰ কৃষ্ণৰ প্ৰতি প্ৰেম হ'ল আৰু তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ কৃষ্ণকে বিয়া কৰিব। আনহাতে ভীষ্মক ৰজাৰ 5জন পুত্ৰ আছিল। তেওঁলোকে ৰুক্মিণীক কোনোপধ্যেই কৃষ্ণৰ লগত বিয়া দিব নিবিচাৰে আৰু তাৰ জেগাত শিশুপালৰ লগত বিয়াৰ বন্দবস্ত কৰিলে। যেতিয়া বিয়াৰ দিন ঠিক হ'ল তেতিয়া ৰুক্মিণীয়ে একো উপায় নাপালে। যদিও তেওঁ শিশুপালৰ লগত বিয়াৰ হ'বৰ কাৰণে ইচ্ছা নাছিল কিন্তু তেওঁ ভাতৃৰ কথাত মান্তি হ'বলগীয়া হ'ল আৰু মনে মনে থিৰাং কৰিলে যে মই কৃষ্ণক এই খবৰ দিব লাগিব তেওঁ যাতে মোক বিয়া কৰে। সেইকাৰণে তেওঁ এখন পত্ৰ লিখিলে। এখন পত্ৰ লিখি বেদনিধি নামৰ এজন ব্ৰাহ্মণৰ হাতত কৃষ্ণলৈ সেই পত্ৰখন পঠিয়াই দিলে। এতিয়া আমি চাওঁ সেই পত্ৰখনত ৰুক্মিণীয়ে কি লিখিছিলে। ৰুক্মিণীয়ে প্ৰথমতে কৈছে যে মই আপোনাক বিয়া কৰিব বিচাৰোঁ যিহেতু আপোনাৰ প্ৰতি মোৰ প্ৰেম জাগৃত হৈছে আৰু মোৰ প্ৰেম কিয় জাগৃত হৈছে তাত 7টা কথা ৰুক্মিণীয়ে লিখিছে। এইকেইটা গুণৰ কাৰণে মই আপোনাক বিয়া কৰিব বিচাৰোঁ। সেই গুণকেইটা হৈছে কুল শীল ৰূপ বিদ্যা বয়ু দ্ৰবিণ ধাম। এই 7টা কথা ৰুক্মিণীয়ে উল্লেখ কৰিছে যে এই 7টাৰ দিশত আপোনাতকৈ শ্ৰেষ্ঠ মই আৰু জগতত কাকো দেখা নাই। সেইকাৰণে মই আপোনাক বিয়া কৰাৰ মই সিদ্ধান্ত লৈছোঁ। এতিয়া এই যিকেইটা কৃষ্ণৰ গুণ দেখিলে সেই গুণকেইটাৰ প্ৰথম কথা হৈছে কুল অৰ্থাৎ তেওঁৰ জেনেটিক কোৱালিটি, তেওঁৰ ফেমিলি, তেওঁৰ পৰিয়াল কেনেকুৱা। কৃষ্ণৰ পৰিয়ালৰ কথা বৰ্ণনা কৰিছে আৰু কৈছে যে আপোনাৰ পৰিয়ালৰ যি সংস্কাৰ তাতকৈ মই আৰু ভাল পৰিয়াল কোনো দেখা নাই। ইয়াত কুল মানে কোনো জাতি কুলৰ কথা উল্লেখ কৰা নাই যিহেতু ভাগৱতত একেবাৰে আৰম্ভণিতেই জাতি কুলৰ প্ৰথাটো একেবাৰে নস্যাৎ কৰি থৈছে। গতিকে কুল মানে পৰিয়ালটোৰ সংস্কাৰ কেনেকুৱা, তেওঁলোকৰ জেনেটিক কোৱালিটি কেনেকুৱা, এই কথাখিনি কথা উল্লেখ কৰিছে। দ্বিতীয়তে কৈছে শীল মানে চৰিত্ৰ কেনেকুৱা। কৃষ্ণৰ চৰিত্ৰৰ কথা যেতিয়া শুনিলে ৰুক্মিণীয়ে তেওঁ সিদ্ধান্ত ল'লে যে মই এনেকুৱা চৰিত্ৰ ল'ৰা এজনৰ লগতহে মই বিয়া হ'ম। মানুহৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্বৰ ওপৰত তেওঁ গুৰুত্ব দিয়া নাছিলে, তেওঁ অকল চৰিত্ৰৰ ওপৰতহে গুৰুত্ব দিছিলে। তাৰ 3 নম্বৰৰ কথাটো ক'লে যে ৰূপ মানে ৰুক্মিণীয়ে ইয়াত তেওঁ অকল শাৰীৰিক সৌন্দৰ্যৰ কথা কোৱা নাই, তাত উল্লেখ কৰিছে তেওঁ বাণীৰ সৌন্দৰ্য, তেওঁ বিচাৰৰ সৌন্দৰ্য, তেওঁৰ কৃতিত্ব ইত্যাদিবিলাক কথাত উল্লেখ কৰিছে। তাৰপিছত 4ৰ্থ কথাটো আহিলে বিদ্যা হ'ল বিচাৰৰ দিশ, চিন্তাৰ ধাৰা। আমাৰ আজিৰ দৰে অকল আমাৰ যিটো শিক্ষাগত অৰ্হতা সেইটো নহয়, তেওঁ চিন্তাৰ ধাৰা বা বিচাৰৰ দিশৰ ওপৰত বেছি গুৰুত্ব দিছে। তাৰ পিছৰ কথাটো হ'লে কৈছে বয়সৰ কথাত কৈছে
আপোনাৰ বয়স আৰু মোৰ বয়স বিবাহৰ কাৰণে উপযোগী। ইয়াত আমাৰ সাধাৰণতে বিয়াৰ কাৰণে 3 বছৰৰ পৰা 5 বছৰৰ পাৰ্থক্য থাকিলে ভাল। ইয়াত বহুত কিছুমান কথা আহে, যেনেকৈ আপোনাৰ ফিজিকেল কথা কিছুমান আহে, চাইক'লজিকেল কথা কিছুমান আহে, ইকনমিকেল কথা কিছুমান আহে, ইম'চনেল কথা কিছুমান আহে, কিছুমান ছ'চিয়েল ৰিজনো থাকিব পাৰে। গতিকে বয়সৰ পাৰ্থক্যটো বৰ বেছিও হ'ব নালাগে, বৰ কমো হ'ব নালাগে। গতিকে ৰুক্মিণীয়ে এই কথাটো তাত উল্লেখ কৰিছে। 6 নম্বৰ কথাটো কৈছে দ্ৰবিণ। দ্ৰবিণ মানে সা সম্পত্তি, টকা পইচা ইত্যাদিবিলাক। গতিকে বিয়াৰ কাৰণে টকা পইচা থাকিব লাগিব। গতিকে কৃষ্ণৰ যি সম্পত্তি আছে সেইখিনি দেখি পেলাই ৰুক্মিণীয়ে কৈছে যে মই আপোনাক মোৰ কাৰণে উপযুক্ত বুলি ভাবিছোঁ। আৰু শেষত কৈছে ধাম, অৰ্থাৎ ঘৰ, তেওঁৰ এখন ঘৰ থাকিব লাগিব। এই আটাইকেইটা বস্তু আমাৰ আজিৰ সমাজতো অতি আৱশ্যক। কিন্তু চবতকৈ ডাঙৰ কথা, যিকেইটা একাধিক্ৰমে কৰি আহিছে সেই তেনেকুৱা ধৰণে হ'ব লাগে। কিন্তু আমাৰ সাধাৰণতে কি হয়, যদিও এইকেইটা কথা চায় তথাপিতো শেষৰ দুটাৰ ওপৰতে বেছি গুৰুত্ব দিয়ে, সেয়া হ'ল সম্পত্তি আৰু ঘৰ। যদিও ৰুক্মিণীয়ে উল্লেখ কৰিছে, কিন্তু সেই দুটা বস্তু একেবাৰে শেষৰ ফাললৈহে থৈছে, মানে সেইকেইটাৰ গুৰুত্ব ইবিলাকতকৈ কম। ইয়াৰ পিছত ৰুক্মিণীয়ে প্ৰেমপত্ৰত তেওঁ নিজৰ বিষয়ে লিখিলে। নিজৰ বিষয়ে লিখি পেলাই কৈছে যে মই ভীষ্মক ৰজাৰ কন্যা, মই ৰাজদৰবাৰত বহোঁ, গোটেই কথাবিলাক শুনোঁ, আৰু মই দুটা কাম কৰোঁ, এটা হ'ল ইষ্টকৰ্ম আৰু এটা হ'ল পূৰ্তকৰ্ম। ইষ্টকৰ্ম হ'ল ভগৱানৰ কাৰণে যিখিনি কৰা কাম, নিত্য নৈমিত্তিক যিখিনি ভগৱানৰ পূজা সেৱা কাম, সেইখিনি মই কৰোঁ বুলি কৈছে। আৰু বাকী যিখিনি হ'ল ব্ৰত কৰা, জপ কৰা, যজ্ঞ কৰা, এই কামখিনি, ভগৱানৰ সম্পৰ্কীয় কামখিনি মই কৰোঁ। আৰু দ্বিতীয়টো কৈছে পূৰ্তকৰ্ম। পূৰ্তকৰ্ম হ'লে সমাজৰ কাৰণে যিখিনি কাম কৰিব লাগে সেইখিনি মই কৰোঁ। যেনেকৈ বিদ্যালয় স্থাপন কৰা, ৰাস্তা ঘাট বনোৱা, চিকিৎসালয় স্থাপন কৰা, কুঁৱা খন্দা, মন্দিৰ নিৰ্মাণ কৰা, এইবিলাক হ'ল পূৰ্তকৰ্ম। ৰুক্মিণীয়ে কৈছে মই এই কামবিলাক কৰোঁ। আৰু মই গুৰুৰ কথা শুনিছোঁ, মই জীৱনত গুৰুৰ কথা আচৰণ কৰিছোঁ, মই ব্ৰত কৰিছোঁ, আৰু মোৰ এই পুণ্যৰ ফলস্বৰূপে আপুনি আহি পেলাই মোক গ্ৰহণ কৰক। তাৰপিছতে ৰুক্মিণীয়ে আৰু এটা কথা লিখিছে যে আপুনি মোক কেনেকৈ নিব, যিহেতু মোৰ বিয়াৰ বন্দবস্ত কৰিছে শিশুপালৰ লগত। ৰুক্মিণী তাৰো উপায় দিছে যে আমাৰ পৰিয়ালত এটা পৰম্পৰা আছে যে বিবাহৰ আগে আগে আমাৰ কুলদেৱীৰ মন্দিৰ দৰ্শন কৰা, আৰু সেই মন্দিৰ দৰ্শন কৰিবলৈ ময়ো যাম। আৰু সেই সময়তে যেতিয়া মই মন্দিৰৰ পৰা ঘূৰি আহিম তেতিয়াই আপুনি মোক নিব লাগিব। কিন্তু মই পলাই নাযাওঁ, আপুনি মোক সকলোৰে সন্মুখৰ পৰা নিব লাগিব। 1000 লোক থাকিব তাত, সেই সকলোৰে আগত আপুনি মোক নিব লাগিব। আৰু দৰকাৰ হ'লে আপুনি যুদ্ধও কৰিবলগীয়া হ'ব পাৰে, যিহেতু মোৰ ভাতৃগণ একোজন মহাবীৰ। তেওঁলোকৰ লগত আপুনি দৰকাৰ হ'লে যুদ্ধ কৰিব লাগিব, আপোনাৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব। ৰুক্মিণীয়ে কৈছে প্ৰভু, আপুনি মোৰ এই প্ৰাৰ্থনা শুনি যদি আপুনি মোক নিবলৈ আহে, মোৰ জীৱনত ইয়াতকৈ উত্তম আৰু একো হ'ব নোৱাৰে। কিন্তু প্ৰভু, সম্ভৱ হ'ব পাৰে আপুনি নাহে। মোৰ আপোনাৰ প্ৰতি প্ৰেম আছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোৰ প্ৰতিও আপোনাৰ প্ৰেম থাকিব লাগিব। যদি আপুনি নাহে তেতিয়া মই ভাবিম মোৰ নিশ্চয় কিবা দোষ আছে, আৰু জন্ম জন্মান্তৰ মই তপস্যা কৰিব লাগে যদিও মই কৰিম, মোৰ সকলো দুখ মই নিজৰ দূৰ কৰিম, আৰু নিজকে ইমান পবিত্ৰ কৰিম, মোৰ বিশ্বাস আছে প্ৰভু আপুনি এদিন আহিব, আহি পেলাই মোক লৈ যাব। যেতিয়া কৃষ্ণই এই কথাখিনি শুনিলে, এই প্ৰেমপত্ৰখন পঢ়িলে, অৰ্থাৎ প্ৰেমপত্ৰখন বেদনিধিয়েই পঢ়ি দিছিল, তেতিয়া
ৰুক্মিণীৰ যি আত্মবিশ্বাস দেখিলে তেতিয়া তেওঁ থিৰাং কৰিলে যে ৰুক্মিণী সাধাৰণ কন্যা নহয়, গতিকে মই এওঁক বিবাহ কৰিব লাগিব। কৃষ্ণই ৰুক্মিণীক আনিবলৈ গ'ল আৰু সেই কুলদেৱীৰ মন্দিৰ দৰ্শন কৰি ঘূৰি আহোঁতেই কৃষ্ণই ৰুক্মিণীক হৰণ কৰিলে। পিছত বলৰামৰ সৈতে সসৈন্য গৈ পেলাই যুদ্ধ কৰিলে, যুদ্ধ কৰি ৰুক্মিণীক লৈ আহিলে, আহি পেলাই বিধিমতে ৰুক্মিণীৰ লগত বিবাহ সম্পন্ন কৰিলে।